নমস্কাৰ মাইনাৰ পাকঘৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে মটন কাৰী, যিটো আমি একেবাৰে ঘৰুৱা সাধাৰণভাৱে বনাম। তাৰ বাবে মই ল'লোঁ এয়া ছাগলী মাংস, আলু 2টা, পিঁয়াজ 3টা, আদা এটুকুৰ আৰু নহৰু 2টা, জলকীয়া গুড়ি, হালধি, নিমখ, দৈ অলপ, মিট মছলা গুড়া আৰু জিৰা গুড়ি। এতিয়া মই মাংসখিনি ধুই ল'ম। মোৰ মাংসখিনি ধোৱা হৈ গ'ল। এতিয়া মই এই মাংসখিনি মেৰিনেট কৰি থ'ম। তাৰ বাবে মই এই মাংসখিনি এতিয়া মেৰিনেট কৰি থ'ম। হালধি অলপমান, জলকীয়া গুড়ি এচামুচ, মিট মছলা গুড়া অলপ, জিৰা গুড়ি অলপমান আৰু দৈ। দৈ 3 চামুচ আৰু কেঁচা মিঠাতেল 2 চামুচ। এতিয়া মই এই গোটেইখিনি ভালকৈ সানিম। চামুচেৰে যিহেতু ভালকৈ সানা নাযায়, সেইকাৰণে মই হাতেৰেই সানিছোঁ। এতিয়া মই এইখিনি আধা ঘণ্টাৰ বাবে ফ্ৰিজত থৈ দিম। আলুখিনি মই ধুই পেলাই এনেকৈ কাটি ল'লোঁ। যিহেতু মই পিঁয়াজ 3টা লৈছিলোঁ, গতিকে 2টা পিঁয়াজ মই কাটিম আৰু এটা পিঁয়াজ মই ইয়াত আদা, নহৰু, পিঁয়াজ এইখিনি মই মিক্সিত পেষ্ট কৰি ল'ম। তাতে মই অকণমান জালুকো দিম, যিহেতু জালুক দিলেহে মাংসৰ সোৱাদটো বেছি ভাল লাগে। এইখিনি মই এতিয়া মিক্সিত পেষ্ট কৰি ল'ম। এয়া মোৰ পিঁয়াজখিনিও কাটা হৈ গ'ল আৰু এটা পিঁয়াজ, আদা, নহৰু আৰু গোলমৰিচখিনিও মই মিক্সিত পেষ্ট কৰি ল'লোঁ। মই পেষ্টটো একেবাৰে মিহি কৰা নাই, বেছি মিহি কৰিলে ভাল নালাগে, মই সেইকাৰণে একেবাৰে মিহি কৰা নাই। এতিয়া মই আলুখিনি ফ্ৰাই কৰি ল'ম। এতিয়া মই গেছটো অন কৰিম। অন কৰি কেৰাহী পাতি দিলোঁ। এয়া মোৰ কেৰাহী গৰম হৈ গ'ল। এতিয়া মই ইয়াতে তেল দিম। প্ৰথমতে মই আলুখিনি ভাজি ল'ম। মই মিঠাতেল দিলোঁ। তেলখিনি মই গৰম হ'ব দিম। এয়া মোৰ তেলখিনি গৰম হৈ গ'ল। মই এতিয়া ইয়াতে কাটি লোৱা আলুখিনি দি দিম। মই আলুখিনি দি দিলোঁ। এতিয়া মই ইয়াতে অকণমান হালধি দিম আৰু অলপমান নিমখ দিম, যাতে আলুখিনি ভাজোঁ আলুখিনিত নিমখ আৰু হালধিখিনি সোমাই যায়। আলুখিনি এতিয়া এনেকৈ মই ইয়াতে অলপ ৰঙচুৱাকৈ ভাজি ল'ম।
আলুটো মাংসত ভাজি পেলাই দিলে আলুখিনি ভাঙি নাযায়, সেইকাৰণে আলুখিনি ভাজি দিয়া হয়। এয়া চাওক, মোৰ আলুখিনি ভাজা হৈ গৈছে। এতিয়া মই আলুখিনি কেৰাহীৰ পৰা উলিয়াই ল'ম। এতিয়া মই আৰু এচামুচ তেল দি দিম। এতিয়া মই এই গৰম তেলখিনিত লং, ইলাচি আৰু এয়া দালচেনি দিলোঁ। এতিয়া এয়া কাটি লোৱা পিঁয়াজখিনি দিম। এয়া কাটি লোৱা পিঁয়াজখিনি দিলোঁ। এতিয়া কাটি লোৱা পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈ ভাজিম। এয়া মোৰ পিঁয়াজখিনি ৰঙচুৱা হৈছে। এতিয়া মই ইয়াত এচামুচ চেনি দিম। এয়া মই ইয়াত এতিয়া এচামুচ চেনি দিলোঁ। চেনিখিনি দিলে ৰংটো অলপ ধুনীয়া হয়, তাৰ উপৰি হজম হোৱাত সহায় কৰে আৰু গেছ নহয়, সেইবাবে অকণমান চেনি দিব লাগে। এতিয়া মই ইয়াত পিচি লোৱা পেষ্টখিনি দিম, আদা, নহৰু আৰু পিঁয়াজৰ পেষ্ট। এইখিনি দি অলপ সময় ভাজিম। চাওকচোন, চেনিখিনি দিয়াৰ পিছত ভাজোতে ভাজোতে কি ধুনীয়া ৰং উঠিছে। এতিয়া মই ইয়াতে হালধি দিম। এচামুচ আৰু অকণমান দিম, যিহেতু মেৰিনেট কৰোঁতে অলপ দিছিলোঁৱেই। মই গেছৰ ফ্লেমটো ল' কৰি লৈছোঁ, যাতে মছলাখিনি জ্বলি নাযায়। এতিয়া নিমখ দিম সোৱাদ অনুসৰি। এই নিমখটো বহুত চোকা, সেইবাবে মই এচামুচে দিছোঁ। মই ইয়াতে জলকীয়া গুড়ি এচামুচ, জিৰা গুড়া এচামুচ আৰু মিট মছলা এচামুচ লৈ পেলাই পানীৰে এনেকৈ ঘুলি লৈছোঁ। যিহেতু মেৰিনেট কৰোঁতে দি থোৱাই আছিল, সেইবাবে মই অলপ লৈছোঁ। এতিয়া মই এইখিনি ইয়াতে দি দিম, দি পেলাই অলপ সময় ভাজিম। যেতিয়া মছলাখিনিয়ে তেলটো এৰি দিয়ে, তেতিয়া আমি জানিব লাগিব যে আমাৰ মছলা ভাজা হৈ গৈছে। তেনেকৈ ভাজিলে ভাল হয়, নহ'লে আধা ভাজা কৰি থ'লে মছলাৰ এটা কেঁচা কেঁচা গোন্ধ ওলায়, যিটো ভাল নালাগে। মই অকণমান ফ্লেমটো হাই কৰি ল'লোঁ। এয়া চাওক, মছলাই তেল এৰিছে, দেখা পাইছে এয়া। গতিকে মাংসখিনি দিব পৰা হৈছে। এতিয়া মই ইয়াতে ছাগলী মাংসখিনি দি দিম। এয়া মই এতিয়া ইয়াত মেৰিনেট কৰি থোৱা ছাগলী মাংসখিনি দি দিলোঁ।
ধুনীয়াকৈ ভাজি আছোঁ। এতিয়া কম ফ্লেমত দি ল' ফ্লেমত দি মই এনেকৈ ভাজি থাকিম। এইখিনি আধা ভজা হ'লেহে মই এয়া ভাজি থোৱা আলুখিনি ইয়াতে দিম। এয়া চাওক মই ভাজি আছোঁ। এতিয়ালৈ মই আলুখিনি দিয়া নাই, আৰু অলপ ভাজিব লাগিব, তাৰ পাছতে আলুখিনি দিম। মাংসৰ মছলাৰ পৰাও ইয়াত তেল ওলাইছে। এয়া লৰাই আছোঁ, আৰু অলপ ভজাৰ পিছতহে আলুখিনি দিম। মাংস যিমানেই ভাজিব সিমানেই সোৱাদ হয়, বিশেষকৈ ছাগলী মাংস। এয়া মোৰ মাংসখিনি পূৰা ভাজা হৈ গৈছে। এতিয়া মই ইয়াত আলুখিনি দিম। এয়া মই আলুখিনি দিলোঁ। আলুখিনি দি এতিয়া মই লৰাই দিম। দেখিছে মাংসখিনি বহুত ধুনীয়াকৈ ভাজা হৈ গৈছে। মই এতিয়ালৈকে ইয়াত পানী দিয়া নাই। অলপ সময় মই এনেকৈ আলুখিনি দি ভাজি ঢাকনখন লগাই দিম। এয়া মই এতিয়া ঢাকনখন লগাই দিলোঁ। এনেকৈ অলপ সময় সিজিব দিম। এয়া চাওক অলপ ভাজাৰ পিছত মই ইয়াত এতিয়া অলপমান পানী দি দিম। দেখিলে অকণমান পানী দি দিলোঁ। এতিয়া এইখিনি আকৌ ভালকৈ ঢাকি দিম। মই কিন্তু মাংসখিনি ইয়াত ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত মই কিন্তু কুকাৰত দিম, তেতিয়া বেছি সময় নালাগিব। ছাগলী মাংস সিজোতে সময় লয়, সেইবাবে মই কুকাৰত দিম। এয়া চাওক মই অকণমান পানী দিছিলোঁ। এতিয়া মই এইখিনি কুকাৰত দি দিম। যিহেতু মই এইখিনি বেছি জোল নকৰোঁ, গ্ৰেভি টাইপৰ কৰিম, গতিকে মই অলপ পানী দি কুকাৰত দি দিম। দেখিছে মই ইমানটো পানী দিম। মই ঠাণ্ডা পানীয়ে দিছোঁ, কাৰণ মই গৰম পানী ব্যৱহাৰ নকৰোঁ। এতিয়া মই এইখিনি কুকাৰত দিম। এয়া দেখিলে মই এতিয়া মাংসখিনি কুকাৰত দি দিলোঁ। মই প্ৰথমতে কেৰাহীত যিকণ পানী দিছিলোঁ সেইকণে দিছোঁ, আৰু মই পানী দিয়া নাই। এয়া কুকাৰত দি দিলোঁ। এতিয়া কুকাৰৰ ঢাকন লগাই মই 4টা হুইচেল মাৰাম। এয়া মই কুকাৰৰ ঢাকন লগাই দিলোঁ আৰু 4টা হুইচেল মাৰিম। কুকাৰত দিয়াৰ বাবে মাংসখিনি বনাওঁতে সময় কম লাগিব, তাৰ উপৰি খুব ধুনীয়াকৈ সিজি যাব। এয়া মোৰ 4টা চিটি মাৰা হৈ গ'ল। এতিয়া মই কুকাৰটো খুলিম। এয়া দেখিছে মোৰ ছাগলী মাংস ৰেডি। একেবাৰে সাধাৰণভাৱে ঘৰুৱা টাইপত বনাইছোঁ। সকলোৱে বনাই খাব। কুকাৰত বনাইছোঁ, গতিকে কম সময়তেও হ'ল আৰু সুন্দৰকৈ বস্তুখিনিও সিজি গ'ল। এতিয়া মই এইখিনি ভালকৈ ওলাই ল'ম। এয়া চাওক মোৰ ৰেডি হৈ গ'ল ছাগলী মাংস। যিহেতু মাংস বুলি ক'লে কাঁহৰ বাতিতে ভাল লাগে,
সেইবাবে মই এনেকেই ল'লোঁ। আপোনালোকেও খাব, বনাব আৰু জনাব কেনেকুৱা হ'ল। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব। আকৌ মই আহিম এনেকেই ঘৰুৱা সাধাৰণভাৱে বনোৱা এটা নতুন ৰেচিপি লৈ। আজিলৈ ধন্যবাদ।